হেল্ল' বন্ধুসকল, নমস্কাৰ সকলোকে। হৰছ ব্লকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি জাষ্ট ঘৰত আহি পাইছিলোঁহি আৰু শুনিলোঁ এই পিছফালে আমাৰ বিলত মাছ ধৰি আছে। মই মাছ ধৰিব ওলাইছোঁ, আহকচোন আপোনালোকে আজিৰ ভিডিঅ'টো উপভোগ কৰক। গৈ আছোঁ বিললৈ। এই পেহাটো কেনেকুৱা? কাৰ কম মাছে মাছ নেকি? হে এই চাওক, মাছেই মাছ, চব পিনে মাছ। পুঠি মাছ এৰি নে? চাওঁ চাওঁ, থেপৰি চাওঁ। এইয়া চাওক মাছ, কি বঢ়িয়া বঢ়িয়া মাছ। এইফালে চাওক, এইটো আধা টিং পালে। কি ধুনীয়া ধুনীয়া ফ্ৰেছ মাছ এইবিলাক। হাড়ে মাছ নেকি? মাছেই মাছ, হাড়ে মাছ। কিমান খাবি মাছ? আমাৰ গাঁৱৰ পৰিৱেশ, গাঁৱত আহিলে আমাৰ এইবোৰ পৰিৱেশ দেখা পোৱা যাব সচৰাচৰ। বাৰিষাৰ দিনত আৰু মজা। এতিয়া মাছৰ উজান পৰিছে, ট্ৰেক্টৰে হাল বাই গৈছে, এফালে মাছ ওলাই গৈছে। মতা মাইকী বুলিবলৈ নাই, সকলো ওলাই আহিছে মাছ ধৰিবলৈ। চাওক কিমান লাগে মাছ আপোনালোকক। কি হাড়ে মাছ, হাড়ে মাছ, কিমান খাবি মাছ? বঢ়িয়া মাছ চাওক। বন্ধুসকল, মই যাওঁগৈ আৰু মাছ যথেষ্ট ধৰিলোঁ। এতিয়া গা পা ধুই লওঁগৈ, অলপ ফ্ৰেছ হওঁ। আহি পাইছোঁহে, এইফালে মাছ মাৰি থকা দেখিলোঁ, সেইকাৰণে আহি গ'লোঁ। বন্ধুসকল, আজি ভিডিঅ'টো কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ সামৰিছোঁ। অলপ এতিয়া চাহ তাহ খাওঁগৈ। অন্য এটা ব্লগত লগ পোৱাৰ আশাৰে। জয় আই অসম।